বন্ধুসকল আজি আপোনালোকৰ আগত এটা নতুন ভিডিঅ' আপলোড কৰিবলৈ বিচাৰিছোঁ যি গতিকে আপোনালোকৰ সফল হ'ব পাৰে ঠিক আছে আপোনালোকে যি গতিকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ আগত ঠিক আছে প্ৰথমৰ পৰা শেষলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব নাপাহৰিব ঠিক আছে আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে ঠিক আছে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব নাপাহৰিব আপোনালোকে ঠিক আছে আজি ভিডিঅ'টো কিহৰ বিষয়ে আপোনালোকক জনাই আছোঁ ঠিক আছে আপোনালোকে ইউটিউবৰ বিষয়ে ঠিক আছে আপোনালোকে নিশ্চয় ইউটিউবত বহুত কিবা কিবি দেখিছোঁ আপোনালোকে আৰু ইউটিউবৰ প্ৰফাইলৰ ফটো আপোনালোকে দেখিছোঁ যেনেকৈ প্ৰফাইলৰ ফটো আপোনালোকে দেখি তেতিয়াহ'লে আপোনালোকে ভাবিছোঁ বহুত চাগে আপোনালোকে কেনেকৈ প্ৰফাইলৰ ফটো কেনেকৈ কি কৰে যেনেকৈ আপোনালোকে দেখিছোঁ ইয়াতে ৱালপেপাৰখনত আপুনি ৱালপেপাৰত মই যেনেকৈ লিখিছোঁ হোৱাটছআপ টেকনিকেল ভিডিঅ' নাম্বাৰ ঠিক আছে আপোনালোকে এনেকৈ অন কৰাৰ লগে লগে কিন্তু আপুনি এনেকুৱাকৈ ফটোখন দেখা নোপোৱা ঠিক আছে আপোনালোকে ফটোখন ৰাখিবলৈ হ'লে কি কৰিব লাগিব কি এপছ ডাউনলোড কৰিব লাগে আপোনালোকক সকলো দেখুৱাই আছোঁ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আছামিজ মিউজিক চেনেলটো ঠিক আছে আৰম্ভ কৰোঁ ব'ল কিহৰ কাৰণে ফটোখন ৰাখিব পৰা যাব কেনেকৈ ফটোখন ৰাখিব পৰা যায় ঠিক আছে ব'ল আপুনি প্ৰথম যাবলৈ গৈ ইউটিউব ষ্টেডিয়াম মোৰ যিগতে ডাউনলোড কৰা আছে আপোনালোকে ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা আৰু ষ্টেডিয়ামটো ডাউনলোড কৰাৰ লগে লগে আপোনালোকে এনেকুৱা আহিব লাষ্টত অ'পেন হৈ যাব আপোনাৰ এনেকৈ আহিব ঠিক আছে এনেকৈ অহাৰ লগে লগে আপুনি কি কৰিব লাগে ইয়াতে ক্লিক কৰিব লাগিব আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ' এইটো ঠিক আছে আপোনাৰ ভিডিঅ'টোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে দেখিছ পেঞ্চিলৰ দে আপুনি ইয়াতে পেঞ্চিলৰ দে ইয়াতে ক্লিক কৰি দিব আপুনি ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে আহিব ভিডিঅ' তাৰপিছত আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে আপুনি কোনখন ফটো ৰাখিব বিচাৰে ইয়াতে ফটো থাকিলে ফটো আহিব আপুনি যদি গেলাৰীৰ পৰা যদি ফটো ৰাখিব খোজে তেতিয়াহ'লে আপুনি গেলাৰীৰ পৰা ফটো ৰাখিব পাৰে যিকোনো ফটো আপুনি গেলাৰী বনাই থৈ দিলে আপুনি যিকোনো ফটো ৰাখিব পাৰিব ঠিক আছে মই যিগতিকে ফটো ৰাখিম এখন ঠিক আছে এখন ৰাখিলে আপুনি কি কৰিব লাগে ইয়াৰ পৰা কাটিব পৰা যায় এনেকৈ ৰাখি দিলে হ'ল আৰু এনেকৈ নহ'লে আপুনি আকৌ হেৰি কৰিব আকৌ কৰি আপুনি কৰিব লাগিব যিকোনো এখন ফটো ৰাখিবলৈ হ'লে আপুনি কৰিব লাগিব এইখন ফটো আকৌ ৰাখি দিম মই ঠিক আছে এইখনে ৰাখিছে আগতে ঠিক আছে এনেকৈ ৰাখিব আপোনালোকে এনেকৈ ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ছেভ কৰি ৰাখিব ঠিক আছে ছেভ কৰাৰ লগে লগে আপোনাৰ ভিডিঅ' ফটোখন ৰখি গ'ল ঠিক আছে সেইটো কাম আছিলে আপোনালোকৰ এইটো ভিডিঅ'ত ঠিক আছে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব পাৰে সফল আপোনালোকে ইউজ কৰি চাব ভিডিঅ'টো বহুত ধুনীয়া হয় ঠিক আছে বাই বাৰু আজিৰ কাৰণে আৰু টেকনিকেল ভিডিঅ' আপোনালোকৰ কাৰণে ডেইলি পঠিয়াই থাকিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই জয় অসম